বন্ধু সাগৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এপাক আমি পাহাৰৰ ফালে আহিছোঁ। উষাত আহি আছোঁ আৰু খুব এটা সুন্দৰ পৰিৱেশৰ মাজত আহি আছোঁ। প্ৰাকৃতিক সৌন্দৰ্য চাই লওঁ এবাৰ। খুব সুন্দৰ এটা ফিল হৈছে ইয়াত আহি, মজা লাগিছে ক'লো নহয়। খুব ধুনীয়া লাগিছে আমাৰ এই আনন্দই কি কয়নো সুধি চাওঁচোন ইয়াত কেনেকুৱা লাগিছে আহি। এই সুন্দৰ এটা পৰিৱেশ ভাল লাগিছে। উঠালে প্ৰথমবাৰ আহিছোঁ আমি, ভাল লাগিছে মানে এক্সপিৰিয়েঞ্চ কৰা। আমি এতিয়া আমাৰ সাথী ঘৰলৈ গৈ আছোঁ। তাত আমি কি আইটেম বিশেষ কৰি আছে এতিয়া ভালকৈ হৈছিল নাই আৰু তো আমি এনেকৈ পাহাৰৰ এটা সৌন্দৰ্যৰ মাজেৰে আহি আছোঁ। খুব ধুনীয়া ফিল হয় ইয়াত আহিলে। কোনফালে গ'লে আৰু মোৰ লগত আহিছে পাপু আৰু পাছফালে আছে এমিলি, নাগান ফ্ৰেণ্ড আছে আমাৰ এইকেইজন পাৰ্টনাৰ হয়। এইকেইজন পাৰ্টনাৰ এই ছাথীৰ লগত আহিছে। আমি ছাথীৰ লগত ইয়াতে আমি অলপ ৰেষ্ট কৰিছে। বমি লাগি গ'ল টাৰ্ণিঙত আহি সেইটো কাৰণে অলপ বমি কৰি ল'লোঁ। বমি কৰি মেলি আকৌ গাড়ীত উঠিছোঁ। গাড়ীত উঠি আকৌ গৈ আছোঁ। লেটছ গো। ডিভিজন ফৰেষ্ট অফিচ উষা। চাৰিওকাষে গছেই গছ, খুব ধুনীয়া পৰিৱেশ, খুব এটা ৰোমেণ্টিক।